हेलो फ्रेंड आको आज आपनालोকৰ মাজত আহিলো নতুনটা ভিডিও লৈ আজি বনাম বগৰীৰ আচাৰৰ ৰেচিপি বগৰীৰ আচাৰৰ ৰেচিপিটো কেনেকৈ বনালে খাবলৈ টেষ্ট হয় আৰু কি ঢালিব লাগে ভিডিওটো হেকলকে চাই থাকক এছে বগৰী শুকাই থোৱা বগৰী এটা এটা এনেকৈ ভাঙি দিব ইয়াত ঢালিব সব মেথি ধনিয়া গোটা জিৰা সৰিয়হ বেছি ভাজিব নালাগে অকণমান ভাজিলে হ'ব পুৰাকে ভাজিব নালাগে মছলাখিনি ভাজি হ'ল মছলাখিনি এটা থালিত নমাই ল'ব মছলা ঠাণ্ডা হৈ থকালৈকে তেল ঢালি ল'ব কেৰাহীত তেলটো গৰম কৰি ল'ব মছলাখিনি ঠাণ্ডা হৈ গ'ল মছলাখিনি খুন্দি ল'ব মছলা এনেকুৱা হ'ব খুন্দা কিমান ধুনীয়া গোন্ধ ওলাইছে মছলাৰ তেল গৰম হৈ গ'ল তেলটো এতিয়া অফ কৰি ঠাণ্ডা হ'বলৈ দিম তেল ঠাণ্ডা হোৱালৈকে বগৰী গামলাত ঢালি ল'ব সোৱাদ হিচাপে নিমখ ঢালিব ভালকে নিমখ আৰু বগৰী সানিব হালধি ঢালিব বগৰীটো কিমানখিনি সেইটো হিচাপতে হালধিটো ঢালি ল'ব মছলাও ঠিক তেনেকৈ বগৰীখিনি কিমানখিনি সেইটো হিচাপতে মছলাও ঢালিব খাবলৈ টেষ্টটো বহুত ভাল হ'ব আৰু গোটেই বগৰীখিনি এনেকৈ সানি দি থাকিব নিমখ আৰু হালধি সানিখিনি হ'ল ইয়াত ঢালি দিব পিচি থোৱা মছলা শুকান জলকীয়াৰ গুড়ি ঢালিব এতিয়া বেছি ঢালিব নালাগে নিজৰ হিচাপত জ্বলা কিমান খায় এইটো হিচাপত ঢালিব গোটেইখিনি মিহলাই হৈ গ'ল এনেকুৱা হ'ব বগৰীৰ কালাৰ চেঞ্জ হৈ গৈছে মছলাৰ পৰা তেল ঠাণ্ডা হৈ গ'ল ঠাণ্ডা কৰি থোৱা তেলটো বগৰীৰ ওপৰত ঢালি দিব বগৰীখিনি ভালকে লৰাই দিব তেলৰ লগত মিহলাই দিব শুকান জলকীয়াখিনি ইয়াৰ ওপৰতে ঢালি দিব ইয়াৰ পাছত আকৌ লৰাই দিব ফাইনেলি বগৰী আচাৰ বনাই ৰেডি বগৰী আচাৰ এনেকুৱা হ'ব খাবলৈ টেষ্টটো বহুত ভাল হ'ব মাজে মাজে ৰ'দত দি থাকিব লাগে তেতিয়া বগৰীটো ভাল হৈ থাকে ভিডিওটো চাই যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আকৌ লগ পাম নতুন এটা ভিডিও লৈ থেংক ইউ